এয়া আজি দিনতে হাঁহৰ মাংস বনাইছোঁ। হাঁহৰ মাংস সুন্দৰভাৱে বনাই আছোঁ। আজি দিনতে বনাইছোঁ। মই এইখিনিতে আপোনালোকক কৈছোঁ যে আজি এটা সুন্দৰ হাঁহ, ধুনীয়া হাঁহ এটা কাটিলোঁ। প্ৰথমতে মই পিঁয়াজ দিলোঁ, তেল দিলোঁ। তেলৰ পিছত মই তেলত অকণমান পাঁচফোৰণ দিছোঁ। পাঁচফোৰণ দিয়াৰ পিছত পিঁয়াজ অলপ বেছিকৈ মই পিঁয়াজখিনি ধুনীয়াকৈ ভাজিছোঁ। ভাজি তাতে মই 6টা জলকীয়া দিছোঁ, কেঁচা জলকীয়া। সেইখিনি দিয়াৰ পিছত মই আদা নহৰুৰ এটা পেষ্ট আছিলে, সেই পেষ্টখিনি যিখিনি বটি লৈছোঁ, জিৰা এনেকৈ তাতে দিছোঁ। সেইখিনি ভাজি আছোঁ। ভাজি থকাৰ পিছত যেতিয়া এই গোটেই বস্তুটো ধুনীয়া এটা কালাৰ হৈছে, তেতিয়া মই তাতে নিমখ দিছোঁ, হালধি দিছোঁ আৰু জিৰা গুড়ি দিছোঁ। এইখিনি দিয়াৰ পিছত সেইখিনি অকণমান ভাজিছোঁ, অকণমান পানী দিছোঁ। তাৰপিছত যেতিয়া সেইখিনি লগা হৈছে, তেতিয়া হাঁহৰ মাংসখিনি ঢালি দিছোঁ। আৰু হাঁহৰ মাংসখিনি মই খুব লাহে লাহে ভাজি আছোঁ। অকণমান পানী দিছোঁ, আকৌ ভাজি আছোঁ। তলত লগা যেন হ'লে আকৌ ভাজি আছোঁ। এনেদৰে ভাজি গৈ লাষ্টত যেতিয়া মই তাৰপিছত প্ৰায় 15 মিনিটমান পিছত আলুখিনি মই ডাঙৰকৈ দিছোঁ। আৰু আপোনালোকে চাব, হাঁহৰ মাংসত যেতিয়া আপুনি আলু দিয়ে, বেছি আলু নিদিব, কম আলু দিব, কিন্তু আলুখিনি ডাঙৰকৈ দিব। আৰু যেতিয়া আলুখিনি প্ৰায় গলি যোৱাৰ নিচিনা হয়, চুই দিলে গলি যোৱাৰ নিচিনা হয়, তেতিয়া গম পাব যে হাঁহৰ মাংসটো ধুনীয়াকৈ সিজিছে। আজি মই খৰিত বনাইছোঁ, আপোনালোকে দেখাইছোঁ। সদায় মই গেছত বনাই থওঁ, খৰিত বনাইছোঁ। বাকীবোৰ মাছ আছে বা এয়া পনীৰ আছে, কিন্তু মই আপোনালোকক দেখাইছোঁ যে আজি হাঁহৰ মাংসটো সুন্দৰকৈ বনাইছোঁ। মই এবাৰ অকণমান লাৰি দিব লাগিব, হাঁহৰ মাংসটো লাৰি দিব লাগিব। আজি মোৰ বন্ধু পাপন কলিতাৰ ঘৰত মই বনাইছোঁ। তেওঁ সুন্দৰ এটা আছে। গতিকে অনতিপলমে মই হাঁহৰ মাংসৰ এই ৰেচিপিটো আপোনালোকৰ দেখুৱাম। কিন্তু আপোনালোকে দেখিছেনে কালাৰটো কি ধুনীয়া হৈছে। আৰু জুইত বনাইছোঁ, এয়া সুন্দৰ জুই জ্বলি আছে, কালাৰটো ধুনীয়া হৈছে। আজি বতৰটো অলপ ঠাণ্ডা আছে, গতিকে আমি এই হাঁহৰ মাংসৰে এসাঁজ খাম। আপোনালোকে আমাৰ চেনেলটো চাই থাকক। নেক্সট মই আপোনালোকক বাঁহৰ চুঙাত কেনেকৈ হাঁহ বনায় মই সেইটো দেখুৱাম। গতিকে অপেক্ষা কৰক মোৰ পৰৱৰ্তী ৰেচিপিলৈ। ধন্যবাদ।